মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম দুটা ত্ৰিভুজৰ সাদৃশ্যতাৰ শৰ্ত হ'ল সাদৃশ্যতা মানে সদৃশ্যতা একে কথা The condition of two similar triangles is তেতিয়াহ'লে চাৰিটা অপচন আছে আৰু চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব আমি নাজানো আমি ডিসকাস কৰিম এতিয়া এক নম্বৰ দিছে অনুৰূপ কোণবোৰ সমান corresponding angles are equal দুই নম্বৰ কি দিছে অনুৰূপ বাহুবোৰ সমান corresponding sides are equal তিন নম্বৰ কি দিছে অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে corresponding sides are in same ratio আর ডি নাম্বারটো এ আর সি দুটাই both A and C তেতিয়াহ'লে আমাৰ কারেক্ট অপচনটো হ'ব অপচন নাম্বার ডি both A and C কিহৰ কাৰণে তোমালোকে ইয়াতে এটা নতুন কথা শিকিলা বা হয়তো যদি জানা তেতিয়াহ'লে ইয়াত তোমালোকৰ ৰিভাইজ হ'ল যে দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব দুটা ট্ৰায়াঙ্গল কেতিয়া সিমিলাৰ হ'ব যেতিয়া হিহতৰ অনুৰূপ কোণবোৰ সমান হ'ব অৰ্থাৎ কারেসপন্ডিং এঙ্গেলস বিলাক ইকুয়াল হ'ব লগতে আৰু এটা কন্ডিশন থাকিব লাগিব যে অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব কারেসপন্ডিং সাইডস আর ইন সেম রেশিও এতিয়া মই তোমালোকক ইয়াৰ অল্টাৰনেটিভলি এটা এমসিকিউ দি আছে তোমালোকক এমসিকিউটো তোমালোকে এনে খাতাত নোট কৰি ৰাখিবা যদি কিবা কাৰণত এই দুটা শৰ্তৰ মাত্ৰ এটাহে শর্ত দিয়া থাকে বেলেগ এমসিকিউত তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা এই দুটা শর্ত একেলগে থাকাটো জৰুৰী নহয় যদি যিকোনো দুটা শর্ত দিয়া থাকে তেতিয়াহ'লে এই দুটা শর্তৰ যিকোনো এটা তোমালোকে টিক চিন দিবা হল তোমালোকৰ ক্লিয়াৰ এতিয়া